আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইছলাম দৰদী ভাই বন্ধু আৰু মা ভনীসকল, আশা কৰোঁ আল্লাহ তাবাৰক তাআলাই সকলোকে ভালে ভালে ৰাখিছে। ভাই বন্ধুসকল, বৰ্তমান পবিত্ৰ মাহ মুহৰ্ৰমৰ মাহ চলি আছে আৰু মুহৰ্ৰমৰ মাহ সেই ফজিলতৰ মাহ, সেই প্ৰিয় মাহ, যি আল্লাহ তাবাৰক তাআলাৰ 4টা হুৰমতৰ মাহ আছে, তাৰে ভিতৰত অন্যতম এটি হৈছে এই মুহৰ্ৰমৰ মাহ। খুদ আমাৰ প্ৰিয় নবী হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, আফদালুছ সিয়ামি বা'দা ৰমাদান শাহৰুল্লাহিল মুহৰ্ৰম, অৰ্থাৎ এই মুহৰ্ৰম মাহৰ ৰোজা, ৰমজান মাহৰ ৰোজাৰ পিছত সকলোতকৈ উত্তম ৰোজা হৈছে এই মুহৰ্ৰম মাহত ৰোজা ৰাখা। তো গতিকে ইছলাম দৰদী ভাই বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত জানি ল'ম মুহৰ্ৰম মাহত আপোনালোকে কি কি আমল কৰিব, কেনেদৰে ৰোজা ৰাখিব, কিমানটা ৰোজা ৰাখিব, কেতিয়াৰ পৰা ৰোজা ৰাখিব আপোনালোকে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যিসকল ভাই বন্ধুৱে মোৰ চেনেলটো নতুনকৈ চাই আছে, সেই সকলক মোৰ এটি অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব নাপাহৰিব, এনেকুৱা ইছলামিক নতুন ভিডিঅ' পাবৰ কাৰণে। মুহৰ্ৰমৰ মাহ বহুত ফজিলতৰ মাহ। মুহৰ্ৰম মাহত কৰিবলগীয়া বহুত নেক আমল আছে, বহুত ফজিলত আছে। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মুহৰ্ৰম মাহৰ 10 তাৰিখৰ 10 মুহৰ্ৰমৰ ৰোজা ৰাখিছিলে। তো যেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মদিনাতুল মুনাৱ্ৱাৰাত তশৰিফ লৈ আহিছিলে, তেতিয়া তাত দেখিলে যে মদিনাতুল মুনাৱ্ৱাৰাৰ যি ইহুদীসকল আছিলে, ইহুদীসকলে এই 10 মুহৰ্ৰমৰ দিনাখন ৰোজা ৰাখিছিলে। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, ৰোজা কিয় ৰাখি আছে, ৰোজা ৰখাৰ কাৰণ কি? তেতিয়া ক'লে যে এই 10 মুহৰ্ৰম অৰ্থাৎ আশুৰাৰ দিনাখন হযৰতে মুছা আলাইহিস সালামৰ উম্মতসকলক ফিৰআউনৰ পৰা আল্লাহ তাবাৰক তাআলাই নিজাত দান কৰিছিলে, অৰ্থাৎ মুক্তি দিছিলে, যাৰ শুকৰিয়া আদায় কৰাৰ কাৰণে। আৰু অকল মুক্তিয়ে দিয়া নাছিলে, লগতে ফিৰআউনক দৰিয়াই নীলত পানীত ডুবাই কেনে ফিৰআউনৰ মৃত্যুও হৈছিলে। ইয়াৰ কাৰণে শুকৰিয়া আদায় কৰাৰ কাৰণে হযৰতে মুছা আলাইহিস সালামৰ উম্মতসকলে এই আশুৰাৰ দিনাখনৰ ৰোজাটো ৰাখিছিলে। গতিকে ইছলাম দৰদী ভাই বন্ধু ও মা ভনীসকল, ইয়াৰ পৰা আমি জানিব পাৰো যে আশুৰাৰ অৰ্থাৎ 10 মুহৰ্ৰমৰ ৰোজা ৰখাটো আমাৰ কাৰণেও মসনুন হয়, অৰ্থাৎ সুন্নত হয়। আহক এটি ৰিৱায়াত পঢ়ো। সহিহ মুছলিম শৰীফৰ ৰিৱায়াত হয়, হাদিস নম্বৰ 2666, হযৰতে আব্দুল্লাহ বিন আব্বাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত যে যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 10 মুহৰ্ৰমৰ ৰোজা ৰাখিছিলে আৰু সাহাবাসকলক হুকুম কৰিছিলে, ৱাৰ্ডাৰ কৰিছিলে যে তোমালোকে এই 10 মুহৰ্ৰম অৰ্থাৎ আশুৰাৰ ৰোজা ৰাখা, তেতিয়া সাহাবা ৰাদিয়াল্লাহু তাআলা আনহুসকলে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই দিনটোততো ইহুদী আৰু নাছাৰাসকল অৰ্থাৎ ইহুদী আৰু ঈসাইসকলেও ৰোজা ৰাখিছিলে। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, ইনশাআল্লাহ যেতিয়া অহা বছৰ আহিব, অহা বছৰত যেতিয়া মুহৰ্ৰম মাহ আহিব, তেতিয়া আমি 10 নহয়, 10ৰ আগত 9 তাৰিখৰ অৰ্থাৎ 9 মুহৰ্ৰমৰ ৰোজাটোও ৰাখিম। অৱশেষত অহা বছৰ আহি পোৱাৰ আগতে, নেক্সট ইয়াৰ আহি পোৱাৰ আগতে আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাৰ মাজৰ পৰা চিৰ বিদায় লৈ গুচি গ'ল। এই কাৰণে আমি মুছলমান সকলে 9 মুহৰ্ৰম আৰু 10 মুহৰ্ৰমৰ ৰোজা ৰাখিব লাগে, আৰু ৰোজা ৰখাটো আমাৰ কাৰণে সুন্নত হয়। আন এটি ৰিৱায়াতত আহিছে, সহিহ মুছলিম হাদিস নম্বৰ 2747, আবু কাতাদা আল আনসাৰী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, সাহাবা ৰাদিয়াল্লাহু তাআলা আনহুম সকলে যেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মুহৰ্ৰম মাহৰ ৰোজাৰ বিষয়ে সুধিলে, তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, ইউকাফিৰুছ সানাতাল মাদিয়া, অৰ্থাৎ যোৱা বছৰটো পাৰ হৈ যোৱা গোটেই বছৰটোৰ গুনাহৰ কাফাৰা হয় এই মুহৰ্ৰম মাহৰ ৰোজা। এই মুহৰ্ৰম মাহ 10 মুহৰ্ৰম মাহৰ যিটো ৰোজা, যাক আশুৰা বুলিও কোৱা হয়, আশুৰা অৰ্থাৎ 10 মুহৰ্ৰমৰ এই ৰোজাটো আমাৰ যিটো বছৰ পাৰ হৈ গৈছে, যিটো আমাৰ গুজৰি গৈছে, সেই গোটেই বছৰটো যিমান গুনাহ কৰিছোঁ আমি, সকলো গুনাহৰ কাফাৰা হিচাপে এই ৰোজাটো ৰাখিব লাগে। আৰু ইছলাম দৰদী ভাই বন্ধু ও মা ভনীসকল, মনত ৰাখিব যে আমি 10 মুহৰ্ৰমৰ ৰোজাটোৰ ঠাইত 11 মুহৰ্ৰম নাইবা 9 মুহৰ্ৰমৰ ৰোজাটো কি কাৰণত এড কৰিব লাগে, কি কাৰণত মিলাব লাগে, হাদিছটোতো আমি পঢ়িছোৱে। কথাটো হ'ল যে 10 মুহৰ্ৰমৰ দিনাখন আল্লাহ তাবাৰক তাআলাই হযৰতে মুছা আলাইহিস সালামৰ উম্মতসকলক ফিৰআউনৰ পৰা আজাদ কৰিছিলে, আৰু ফিৰআউনক দৰিয়াই নীলত পানীত ডুবাই কেনে মৃত্যু হৈছিল, ফিৰআউনৰ পানীত ডুবি গৈছিল। যাৰ কাৰণে শুকৰিয়া আদায়
কৰাৰ কাৰণে, আল্লাহ তাবাৰক তাআলাৰ শুকৰিয়া আদায় কৰাৰ কাৰণে হযৰতে মুসা আলাইহিস সালামৰ উম্মত সকলে এই 10 মুহৰৰমৰ ৰোজাটো ৰাখিছিলে। আৰু আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 10 মুহৰৰমৰ লগত 9 মুহৰৰম নাইবা 11 মুহৰৰমৰ ৰোজাটো এড কৰাৰ কথা এই কাৰণে কৈছিলে যাতে আমি তেওঁলোকক ইহুদীসকলক মুসাবাহাত কৰা নহয় আৰু আমি সকলোৱে ইহুদীসকলক মুখালিফাত কৰিব লাগে, অৰ্থাৎ ইনকাৰ কৰিব লাগে। উলামায়ে কেৰাম সকলে লিখিছে যে এই কাৰণে আমি মুখালিফাত কৰিব লাগে ইহুদীসকলক, কাৰণ সেই কমটো যি কমক আল্লাহ তাবাৰক তাআলাই ফিৰাউনৰ পৰা মুক্তি দিছিলে, নিজাত কৰিছিলে, সেই কমটো অৱশেষত পিছত গৈ কেনে আল্লাহ আৰু আল্লাহৰ নবীসকল যি আহিছিলে সেই সকলক মানা নাছিলে, ইনকাৰ কৰিছিলে, অৰ্থাৎ আল্লাহ আৰু আল্লাহৰ নবীসকলৰ মুখালিফাত কৰিছিলে। যাৰ কাৰণে আমি 9 মুহৰৰম আৰু 10 মুহৰৰমৰ ৰোজা ৰাখিব লাগে যাতে আমি ইহুদীসকলক নকল কৰা নহয়, কপি কৰা নহয়। তো আশা কৰো সকলোৱে বুজি পাইছে। আৰু যদি কাৰোবাৰ কিবা ডাউট আছে, কনফিউজন আছে, তেতিয়াহ'লে নিশ্চয় কমেন্ট বক্সত আপোনালোকে জনাব। তো আশা কৰো আল্লাহ তাবাৰক তাআলাই সকলো ইছলাম দৰদী ভাই বন্ধু তথা মা ভনীসকলক এই 9 মুহৰৰম আৰু 10 মুহৰৰমৰ ৰোজা ৰখাৰ কাৰণে তৌফিক আতা ফৰমাওক। ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।